ডাঙৰীয়া যেটো কৈছে অলপ অলপ দেখিছো তাৰমানে মই ভাবিছো তেখেতে ফেক্টৰ হ'ব বিচাৰিছে ৰাজনীতি ফেক্টৰ হ'বৰ কাৰণে যেতিয়া ইলেকশ্যন আহে মানুহবিলাক লম্ফজম্ফ কৰি থাকে এইটো বহুত ডাঙৰ কথা নহয় আৰু তেখেতে জনাটো উচিত যে প্ৰমোদ বড়ো ডাঙৰীয়া এটা সমষ্টি নহয় তেখেতে গাঁওবোৰৰ কথা কৈছে যে দুটা সমষ্টি জিকিছে আৰু তেওঁ হিউজ মাৰ্জিনত জিকিছে এইটো কথা তেখেতে পাহৰি গ'লে নহ'ব গতিকে তেখেতে যিবিলাক কথা কৈ আছে এইটো কোনো মানে ৰিলিভেণ্ট নহয় যুক্তিসংগত কথা তেখেতে কোৱা নাই গতিকে তেখেতসকলৰ কথাত কোনোবা ভুল যাব সেইটো নহয় আজি তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াত যেনেকৈ শান্তি প্ৰচেছেৰে বিটিআৰখন চলি আছে উন্নয়নমূলক কামবিলাক হৈ আছে এইবিলাক ভাল কথাবিলাক তেওঁলোকে নেদেখে কিজানবা কাৰোবাৰ লগত ইণ্টাৰনেলি মেনেজ হৈ আছে এইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইমেজটো বেয়া কৰিবৰ কাৰণে কিবা কিবি বুকি আছে এইবিলাক ইমান গুৰুত্ব দিয়াটো ভাল নহয় সমাজখনত মানে বেয়া প্ৰভাৱ পৰে এদিনতে চব বস্তু হ'ব বিচাৰিলে নহ'ব ধৈৰ্য লাগিব যদি কোনোবা সঁচাকৈ লিডাৰ হ'ব বিচাৰিছে সমাজৰ কাৰণে কাম কৰিব বিচাৰিছে ধৈৰ্যটো লাগিব মানে এদিনতে মানে চব কুছ বনাব খুজিলেতো নহ'ব আৰু এটা প্ৰচেছ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 17 বছৰত যি ছিষ্টেমটো কলাপছ কৰি গ'ল এই ছিষ্টেমটো ভাল কৰোঁতে যথেষ্টখিনি সময় লাগিছে 17 বছৰ আৰু 2 বছৰ এইটো কম্পেয়াৰ কৰিলে অকণমান ইনজাষ্টিছ দৰে হয় আমি কাম কৰি আছোঁ আৰু ৰাইজৰ কাৰণে কাম কৰিম বুলি পেলাই ওলাই আহিছোঁ গতিকে 17 বছৰ আৰু 2 বছৰ অকণমান আপোনালোকে চাব অলপমান সময় দিয়ক আমি চব ঠিক কৰি আছোঁ গতিকে চব বছৰ এটা সময় থাকে মই ক'লোৱে আপোনালোকক গতিকে অকণমান সময়টো দিব লাগিব 17 বছৰত কোনো ছিষ্টেমেই নাছিলে আপোনালোকে সাংবাদিক খুব ভালদৰে বুজি পায় না সাংবাদিকে ভালদৰে কথা ক'ব পাৰে না ডেভেলপমেণ্টৰ ভালদৰে কাম হয় না BTC প্ৰশাসনে ভালদৰে চলে যেনেকৈ ইচ্ছা হাগ্ৰামা মহিলাৰে অলপ ডাকু টাইপত চলাইছিলে তেওঁ 2 নম্বৰ টাইপত মানুহবিলাকতো বহুতে কয় ইণ্টেলেকচুৱেলবিলাক তেওঁ জংঘল ৰাজ চলাইছিল বুলি জংঘল ৰাজৰ পৰা এতিয়া পৰিত্ৰাণ পাইছে মানুহবিলাক এইটো জানো কম মানে সুখৰ কথা আজি বিটিআৰবাসী ইমান ধুনীয়াকৈ শান্তি জীৱন যাপন কৰিব পাৰিছে গতিকে এইটো আমি শলাগ ল'ব লাগিব আমি সদায় বেয়া দিশটো চালে নহ'ব অলপ ভাল দিশটোও চাব লাগিব বিটিআৰত যি ধৰণে উন্নয়ন হ'ব লাগিছিলে সেই ধৰণে বাট পথৰো উন্নয়ন হোৱা নাই ছুইজাৰলেণ্ডৰ সপোন দেখুওৱা প্ৰমোদ বড়োৱে আজিলৈকে বাট পথটো বাদ দিয়ক হাগ্ৰামা মহিলাৰ সময়ত কি হৈছিল হাগ্ৰামা মহিলাৰ সময়ত জুৱা খেলিছিল আমিতো শুনিছোঁ তেখেতে নিজেই জুৱা খেলিছিল তেওঁ হাগ্ৰামা মহিলাকতো বহুতে মদাৰো বুলি কয় তেখেতসকলৰ সতীৰ্থবিলাকে কৈছে আমি কোৱা কথা নহয় গতিকে এই মদাৰো জুৱাৰো মানুহবিলাকে যেতিয়া নেতৃত্ব দিব তেতিয়াহ'লে সমাজখন কেনেকৈ উন্নতিৰ পথত যাব গতিকে তেওঁলোকে গোটেই মানে BTCখন ধ্বংস কৰি গৈছিলে আমি আকৌ এবাৰ ৰিফৰ্ম কৰিবলগীয়া হৈছে সমাজখন আমি গঠনমূলকভাৱে চিন্তা কৰিবলগীয়া হৈছে আগুৱাই যাবলগীয়া হৈছে সেই সময়ত আপোনালোকে চাবচোন অৱৰ সংগঠন জন্ম হ'ল কিহৰ কাৰণে হাগ্ৰামা মহিলাৰে যেতিয়া অন্য জাতি জনগোষ্ঠীক তেওঁৱে মানে বঞ্চিত কৰি ৰাখিলে কিছুমান অধিকাৰৰ পৰা সেইকাৰণে অৱৰ সংগঠন জন্ম হ'ল